হেল্ল' এভৰিৱান, মোৰ চেনেল তৃপ্তিলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই মাটি থেকেৰাৰে মাছৰ এখন টেষ্টি আঞ্জাৰ ৰেচিপি লৈ আহিছোঁ। এই তৰকাৰীখন গৰম দিনত খাবলৈ বহুত ভাল লাগে। বলকচোন চাওঁ আহক মইনো কেনেকৈ বনালোঁ এই ৰেচিপিটো। গেছটো জ্বলাই কেৰাহীখন পাতি দিলোঁ। কেৰাহী গৰম হ'ল, ইয়াত এতিয়া মিঠাতেল দি ল'ম। তিনি চামুচমানৰ সমান মিঠাতেল দি লৈছোঁ। তেলখিনি গৰম হ'ল, ইয়াত এতিয়া মিঠি দি ল'ম। কেইটামান মিঠি গুটি লৈছোঁ, সেয়া দি দিলোঁ তেলত। মিঠি গুটিকেইটা ফুটিলেই ইয়াত এতিয়া আলু দি দিম। ইয়াত 3টা ডাঙৰ আলু বইল কৰি লৈছিলোঁ, সেয়া পিটিকি ল'লোঁ। তাৰপিছত ইয়াত এতিয়া দি দিলোঁ। ইয়াত এতিয়া পৰিমাণ অনুসৰি হালধি দি দিম, সোৱাদ অনুসৰি নিমখ দি দিম। এয়া মাটি থেকেৰা, মই মাটি থেকেৰা 2টা লৈছোঁ, কাৰণ এয়া বহুত টেঙা হয়। যদি আপোনালোকে টেঙাটো বেছিকৈ খাই ভাল পায় তেতিয়াহ'লে 3টাও ল'ব পাৰে। মই এয়া 2টা লৈছোঁ আৰু এইখিনি ভালদৰে ধুই ইয়াৰ গুটিখিনি উলিয়াই লৈছোঁ। এতিয়া এইখিনি দি দিম। এইখিনি এতিয়া ভালদৰে মিক্স কৰি হৈ গ'ল আৰু মই গেছটো একেবাৰে ল' কৰি দিছোঁ। আৰু এইখিনি এটা ঢাকি 5 মিনিটমান সময় এনেদৰে ৰাখিম। 5 মিনিট হৈ গ'ল। এইখিনি এতিয়া ভালদৰে লৰাই ল'লোঁ এবাৰ। ইয়াত এতিয়া অলপ গৰম পানী দি দিলোঁ আৰু এইখিনি এতিয়া ভালদৰে আকৌ লৰাই ঢাকি ৰাখিম। এইখিনি পানী দি ভালদৰে সিজাই ল'লোঁ 5 মিনিটমান সময়, আৰু থেকেৰাখিনিও ভালদৰে গলি গ'ল। ইয়াত এতিয়া মাছ দি দিম। মাছখিনি আকৌ এতিয়া 5 মিনিটমান সময় ঢাকি ৰাখিম, তেতিয়াহে তৰকাৰীটোলৈ মাছৰ ফ্লেভাৰটো যাব ভালদৰে। তৰকাৰীখনত জোখ অনুসৰি পানী দি দিলোঁ আৰু মই এতিয়া গেছটো হাই কৰি থৈছোঁ। ইয়াত এতিয়া নগা ধনিয়া পাত কেইটামান কাটি পেলাই দি দিম আৰু এইখিনি আকৌ ভালদৰে উতলিবলৈ 10 মিনিটমান সময় ঢাকি ৰাখিম। এয়া আমাৰ তৰকাৰী ৰেডি হৈ গ'ল। মই ইমানটোৱেই পনীয়া কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াতকৈ অলপ কম পানীও দিব পাৰে। গৰম দিনত এনেদৰে আপোনালোকে মাটি থেকেৰাৰ সৈতে মাছ বনাই এবাৰ খাই চাব। খাবলৈ বহুত টেষ্টি হয় আৰু স্বাস্থ্যকৰো। একো মছলাই ব্যৱহাৰ কৰা নাই ইয়াত। আপোনালোকে এনেদৰে এবাৰ ট্ৰাই কৰিব আৰু কেনে পালে মোক কমেণ্ট কৰি জনাব। যদি আজিৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব, ফেমিলি আৰু ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল বাটনটো ক্লিক কৰি অল কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি প্ৰথমেই পাব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।